আমাৰ এইটো হ'ল ২৭ নং নাগৰিজুলি নন এছ টি মানে কনষ্টিটুৱেঞ্চি। তো নাগৰিজুলিত দুইবাৰো ইয়াতে বিজেপিয়ে মানে জিকি আছিলে। তো দুইবাৰৰ যিটো মানে ভোট ব্যৱধানটো তো মোৰ লগতে কণ্টেষ্ট হৈছিলে। তো দুইবাৰ যিটো ভোট ব্যৱধান এবাৰ ২৪২টা আৰু যোৱাবাৰ ৪০০ ভোটৰ ব্যৱধানত মই পৰাজিত হৈছিলোঁ। যোৱাবাৰ মই নিৰ্দলীয় প্ৰাৰ্থী আছিলোঁ। তো এইবাৰ যিহেতু মই UPPL দলৰ প্ৰাৰ্থী, তো UPPL দলৰ প্ৰাৰ্থী হোৱা হেতুকে দলীয় আৰু মোৰ যিটো ভোটৰ অংক এইটো মিলাই পেলাই আজিৰ দিনত আমাৰ এই সমষ্টিত UPPL কমেও ২২-২৩ হাজাৰ ভোট পোৱাৰ মানে পূৰ্ণ সম্ভাৱনা। আৰু ২২-২৩ হাজাৰ ভোটত আমি পালে আমি কমচে কম ৮-১০ হাজাৰ ভোটৰ ব্যৱধানত আমি ইয়াতে বিজেপি যিজন প্ৰাৰ্থী হ'ব তেওঁক আমি পৰাজিত কৰাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ। চাওক, এই এটা সময়ত এই অঞ্চলটো মানে অনুন্নত আৰু এটা মানে সন্ত্ৰাস জৰ্জৰ পৰিৱেশ আছিল। সেই সময়ত মোৰ আজিৰ পৰা ধৰক ২০ বছৰ আগতে মই ইয়াতে ৰাজনীতি আৰম্ভ কৰা আৰু প্ৰথম ৰাজনীতি মই নিৰ্দলীয় হিচাপে মানে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। সেই সময়ত ইয়াৰে যিটো ৰাস্তা ঘাটৰ পৰিৱেশ, ইয়াতে যিটো পৰিৱেশ আছিলে সেয়া খুব দুখজনক আছিল। এনেকৈ মানুহ ৰাতি বা দিনতো ঘূৰা ফেৰাৰ কাৰণে মুক্ত মনে বিচৰণ কৰিব পৰা চিটুৱেশ্যন নাছিল। তো সেই মুহূৰ্তত মই যেতিয়া প্ৰাৰ্থিত্ব ৰূপে মই মানে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, তো ৰাইজে মোক এনেকৈ ৰাইজৰ হাতৰ পইচা দিও মোক মানে সহায় কৰি মোক ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিছিল। তো আজিও সেই কথাখিনিতে যে মই 10 বছৰ ইয়াতে যিখিনি উন্নয়নমূলক কাম কাজ কৰিছিলোঁ, ৰাইজে সেইখিনি বস্তু আজিৰ দিনতো মানে শলাগ লৈছে। আৰু তেওঁলোকে মই ফেল হৈ থকা স্বত্তেও মই ৰাইজৰ মাজত বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ মানুহৰ লগত যিটো মোৰ সম্পৰ্ক, তো সেইটো ৰাইজে পচন্দ কৰি মোক আকৌ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুৰোধ কৰিছিল। আৰু ৰাইজৰ মাজত বিভিন্ন সময়ত মই সভা সমিতি পাতাত তাত যথেষ্ট মানে ৰাইজৰ উপস্থিতি আৰু সঁহাৰি পাইছিলোঁ। আৰু সেইকাৰণে আজি য'তে যি গাঁৱতে মই সভা সমিতি পাতি থাকোঁ তাতে মানে ব্যাপক ৰাইজৰ সঁহাৰি পাই আছোঁ। আৰু সেইকাৰণে মই ভাবোঁ যে মই নিশ্চয় এই সমষ্টিৰ পৰা কমেও ৮-১০ হাজাৰ ভোটৰ ব্যৱধানত মই জয়যুক্ত হৈ যাম। আপুনি যদি জয়যুক্ত হয় তেতিয়াহ'লে নাগৰিজুলি সমষ্টি হিচাপে পোনপ্ৰথমে কি কাম কৰিব, ডেভেলপৰ কাম কৰিব বুলি ভাবিছে? এতিয়া আমাৰ নাগৰিজুলি সমষ্টিত মানে আমাৰ ইয়াতে বহুতো মানে ধৰণৰ জাতি গোষ্ঠীৰ মানুহ আছে ইয়াতে। তো আমি ভাবোঁ যে বিজেপি দলে সকলো জাতি গোষ্ঠীত সামৰি যিখিনি উন্নয়ন মানে হ'ব লাগিছিল সেইটো হোৱা নাই। তো ইয়াতে যিমান জাতি গোষ্ঠীৰ মানুহ আছে মই ভাবোঁ তেওঁলোকৰ অলপ সুকীয়া সমস্যাও আছে। তো সেই সমস্যাখিনি নিশ্চয় লৈ পেলাই মই আগত আগবাঢ়িব লাগিব। আমাৰ ইয়াতে কৃষি প্ৰধান অঞ্চল, লগতে ৰাস্তা ঘাটৰ আগৰ যি পৰিস্থিতি তাতকৈ বেছি বেয়াই হৈছে। তো এই ৰাস্তা ঘাটৰ যিটো চলাচল ব্যৱস্থা এইটো আগতে আমি ইয়াতে মানে কাম কৰাটো প্ৰয়োজন। ইয়াৰ উপৰি আমাৰ এই অঞ্চলত 2-এখন হাইস্কুল আছে, কিন্তু হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ৰ কোনো স্কুল নাই নাগৰিজুলি সমষ্টিত। যিও আছে আমাৰ এই নাগৰিজুলিত সেইটো এটা জুনিয়ৰ কলেজে আছে, কিন্তু তাত আমাৰ যিমান ছাত্ৰ ছাত্ৰী সেই যথেষ্ট নহয়। তো মই ভাবোঁ যে আমাৰ এই অঞ্চলৰ মাজত যেনিবা কাউলি এখন হাইস্কুল হৈ আছে তাক মানে হায়াৰ ছেকেণ্ডাৰী কৰিব লাগে। আৰু আমাৰ মহেন্দ্ৰনগৰত যিটো হায়াৰ ছেকেণ্ডাৰী আছিল, হায়াৰ ছেকেণ্ডাৰী নামতহে মানে ঘোষণা হৈছে, তাত যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো আজিৰ দিনত উন্নত নহয়, সেইখিনিত বেছি গুৰুত্ব দিয়া হ'ব। আৰু ইয়াতে যিহেতু কৃষি প্ৰধান অঞ্চল, আজিৰ দিনত যিটো বৰষুণৰ যি পৰিৱেশ বা পৰিস্থিতি, এইবাৰ মানুহে খেতিৰ পানী নোহোৱাৰ কাৰণে খেতি এইবাৰ ভাল হোৱা নাই। তো মই ভাবোঁ যে এই অঞ্চলত কৃত্ৰিম মানে পানী যোগানৰ আঁচনি, লগতে আমাৰ ওচৰতে থকা বৰনদী আছে, বৰনদীত পানীৰ ব্যৱস্থা কৰি নেচাৰেল পানীটো আমাৰ খেতিয়কসকলৰ কাৰণে যদি যোগান ধৰা হয়, তেতিয়াহ'লে এই অঞ্চলৰ ৰাইজে খেতি বাতি যদি উন্নতি হয় তেওঁলোকে অৰ্থনৈতিকভাৱে উন্নতি হ'ব। আৰু লগতে উন্নত চিকিৎসাৰ ব্যৱস্থা, আমাৰ কাউলিকে ধৰি গয়বাৰীতে 2টা মেডিকেল 13 বেডেড আৰু 15 বেডেড হস্পিটেল আছে, এইবিলাকত ডক্টৰ নাই। তো এইবিলাকত ডক্টৰৰ ব্যৱস্থা কৰা। তো বিভিন্ন যিখিনি সামাজিক কাম
আজিৰ দিনলৈকে চুই পোৱা নাই উন্নয়নৰ ক্ষেত্ৰত সেই কামখিনিক অগ্ৰাধিকাৰ দি ফালে মই কাম কৰিম বুলি মই ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ। আপোনাৰ যুঁজ কাৰ লগত হ'ব বুলি ভাবে? মানে এইবাৰৰ যিটো পৰিস্থিতি সেইটো যুঁজ নহয়। ধৰক আমাতকৈ কমেও 8-9 হাজাৰ ভোটৰ ব্যৱধানত মই জিকিম যদি সেইটো যুঁজ বুলি নকয়। কাৰণ যুঁজ যোৱাবাৰ মোৰ লগত হৈছিলে, মই 400 ভোটৰ ব্যৱধানত মই হাৰিছিলোঁ। তো সেইকাৰণে যোৱাবাৰ মোৰ লগত যুঁজ হৈছিল। কিন্তু এইবাৰ বিজেপিৰ প্ৰাৰ্থীজন যুঁজত নাহে, তেওঁ এই কিবা এটা ভোট পাব, 8-9 হাজাৰ ভোট পাব আৰু আমি 22-23 হাজাৰ ভোট পাবলৈ সক্ষম হ'ম। গতিকে ইয়াতে যুঁজ বুলি নকয়। প্ৰমোদ বড়োৰ বিষয়ে কি ক'ব? প্ৰমোদ বড়ো ডাঙৰীয়াই মই ধন্যবাদ জনাইছোঁ যে তেওঁ মোক এই নাগৰিজুলি সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছে। তেওঁৰ নিশ্চয় এটা বিশ্বাস আছে যে মই এই সমষ্টিৰ পৰা জিকি যাম আৰু এই সমষ্টিৰ ৰাইজৰ যি আশা আকাংক্ষা আছে সেই পূৰণ কৰাত মোৰ দ্বাৰাই পূৰণ কৰিব বা মই তাত নিশ্চয় পূৰণ কৰিম বুলি প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিশ্বাস আৰু আস্থা আছে। তো মই প্ৰথমতে মোক প্ৰাৰ্থীৰূপে ঘোষণা কৰাৰ পিছত মই তেওঁক আজিৰ দিনত মই ধন্যবাদ জনাইছোঁ। মই তেওঁৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু অহা দিনত নাগৰিজুলি সমষ্টিৰ পৰা UPPLৰ প্ৰাৰ্থী জয় হৈ তেওঁৰ ৰাজনৈতিক যিটো শক্তিশালী যিটো পদক্ষেপ, এই শক্তিশালী কৰাৰ কাৰণে মই অগ্ৰণী ভূমিকা ল'ম আৰু তেওঁৰ মই মংগল কামনা কৰিছোঁ। তেওঁ যাতে দীৰ্ঘায়ু হওক। লাষ্ট মুহূৰ্তত আপোনাৰ এই সমষ্টিত ৰাইজক কি আহ্বান জনাব বিচাৰে? মই এটা কথাই মানে ৰাইজক মই আহ্বান কৰিব বিচাৰিছোঁ যে UPPL দলৰ প্ৰাৰ্থীক জয়যুক্ত হৈ পুনৰাই প্ৰমোদ বড়ো ডাঙৰীয়া যাতে আমাৰ BTADৰ মানে BTRৰ চিফ হয় আৰু আমাৰ জিলা হিচাপেও যিখিনি তেওঁৰ দ্বাৰা উন্নয়নমূলক কাম হৈছে আৰু যিখিনি পৰিকল্পনা আছে সেইখিনি যাতে বাস্তৱত ৰূপায়িত হয়, তাৰ কাৰণে মই ৰাইজক মই বিনম্ৰ অনুৰোধ কৰিছোঁ যে ট্ৰেক্টৰৰ ছবিত ভোট দি প্ৰমোদ বড়োৰ ৰাজনৈতিক ভৱিষ্যত যাতে শক্তিশালী কৰে আৰু তেওঁৰ চিফ হোৱাৰ ৰাস্তা যাতে আকৌ প্ৰশস্ত কৰে।